Hello everyone, welcome you all to my YouTube channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে, সুৰক্ষিত আছে। আৰু আজি ব্লগটো আৰম্ভ কৰোতে বহুত বেছি দেৰি হৈ গল। মানে দিনটো আজি ঘৰতে আছিলো, তথাপিও মানে ভিডিও বনাও পাহৰি থাকিলো। বাৰু যি নহওক কিয় এটো অৱশ্যে এতিয়া যি বনাই আছো ব্লগ হেতু ইনষ্টেন্ট। মানে ঘৰত আমাৰ আজি মাংস আনিছে। তো মই ভাবি আছিলো মাংস পোলাও বনাম বুলি। সো সেইকাৰণে ভাবিলো যিগতিকে মই বনাই আছো আজি পোলাও আৰু চিকেন, কিয়নো এটো মই ধুনিয়াকে ব্লগ বনাই পিনে ভিডিও কৰি পিনে দেখাও আপোনালোকক। সো ঠিক আছে বাৰু, চাই দিব ভিডিওটো একদম শেষৰলৈকে। বলক আমি স্টাৰ্ট কৰো বনাবলে আমাৰ আজি চিকেন আৰু ভেজ পোলাও। সো নাও লেটস গেট স্টাৰ্টেড উইথ দ্য ভিডিও। সো মা আৰু ৰুনু অলৰেডি বস্তুখিনি যোগাৰ কৰি থৈ দিছে। পিয়াজ, নহৰু, আদা, বিলাহী আৰু পোলাওৰ কাৰণে এনেকৈ কাজু, খিচমিচ, পিয়াজ, গাজৰ ফ্ৰাই কৰি থোৱা হৈছে। চাউল ভিজুৱাই আছে। এতিয়া আৰু ইয়াতে তলত আলুখিনি ফ্ৰাই কৰি থৈ দিছে। বনোৱাৰহে কথা। সো ইয়েছ। তো ইয়াতে তেজপাত, শুকান জলকীয়া দি দিলোঁ। এতিয়া সো মই ইয়াতে আদা, নহৰু, জলকীয়া গোটেইখিনি দি দিছোঁ। অকণমান ফ্ৰাই হ'ব দিওঁ আৰু লগতে এতিয়া বিলাহীখিনি এড কৰি দিওঁ। সো এতিয়া মই একফালৰ পৰা মছলাবোৰ দি যাওঁ। ফাৰ্ষ্টতে নিমখ এজ পাৰ দি টেষ্ট আৰু এচামুচ দি দিওঁ। তাৰপিছত হালধি, তাৰপিছত অকণমান কাশ্মীৰী লাল মিৰ্চ দিওঁ কালাৰটোৰ কাৰণে। তাৰপিছত অকণমান ব্লেক পেপাৰ, জালুকৰ গুড়ি আৰু জিৰা। ধুনীয়াকৈ মিক্স কৰি দিম। অকণমান চিকেন মছলা, মই গোটেইখিনি মছলা দিয়াৰ পাছত ইয়াতে মাংসখিনি বহাই দিছোঁ। আৰু এইপিনে পোলাও বনাই আছে তাই। প্ৰথমতে চাউলখিনি ভাজি ল'ব। ঘিত প্ৰথমতে চাউলখিনি ভাজি ল'ব। আৰু ৰুনু চাওঁ এইফালে চাইডে। অঁ, তাই ধুনীয়াকৈ, তাইক মই পোলাও বনাব শিকাই দিছোঁ। তাইয়ে আজিকালি ধুনীয়াকৈ পোলাওখন বনায়। সেয়া আৰু এইয়া আলুখিনি এড কৰি দিলোঁ আৰু কালাৰ চাওক, বিৰাট ধুনীয়া কালাৰ হৈছে। কেমেৰাত কেনেকুৱা দেখিছে নাজানো, বাট কালাৰটো কিন্তু বিৰাট ধুনীয়া হৈছে। আৰু এইপিনেও চাউলখিনি কালাৰ অকণমান চেঞ্জ হৈছে। ধুনীয়া ঘিৰ গোন্ধ ওলাইছে। আৰু এয়া কি কৈছা? তাই কৈছে স্মেল বোলে, স্মেল ওলাইছে। চাইডে এইপিনে লাজুকী বাই। আৰু অলপমান ফ্ৰাই হোৱাৰ পাছত ইয়াতে গৰম পানী অকণমান দি দিম। ইয়াতে অকণমানকৈ পানী দি আছোঁ মই। আৰু কালাৰটো বিৰাট ধুনীয়া হৈছে। আৰু এইখিনিত গাজৰ, পিঁয়াজ, কিচমিচ, কাজু গোটেইখিনি এড কৰি পিনি এতিয়া কুকাৰত দি আছোঁ। কুকাৰত চিটি মাৰি দিব, আমাৰ পোলাওখন ধুনীয়াকৈ হৈ যাব। এতিয়া কুকাৰত দি পিনে পানী দি দিব, হৈ যাব। এটা চিটি গ'ল আৰু এটা চিটি যোৱাৰ পিছত হৈ যাব আমাৰ পোলাও। আৰু ইয়াতে এইয়া পানী দিলোঁ আৰু এইখন মাংসৰ আঞ্জাখন হ'ব হৈছে। আৰু ডিনাৰ হ'ল ৰেডি, চিকেন পোলাও। এতিয়া খাওঁ। সো ইয়েছ।